So hi guys, welcome back to my channel. So এতিয়া যাব ওলাইছো বজাৰলে আৰু মই লগত আছে ভন্টি বলক যাম দেখো ললো নেকি আৰু এতিয়া আমি গৈ আছো বজাৰলে মলিকা বজাৰ আজি বতৰটো যিহেতু ঠাণ্ডা সেইকাৰণে চুৱেটাৰ পিন্ধিছো চুৱেটাৰ জেকেট দুইটাই আছে মোৰ চুৱেটাৰ তলত আছে তো আমাৰ ঘৰৰ পৰা ওলাই আমি পাওঁ প্ৰথমতে বিজলীবন আউটপোষ্ট তাৰপাছত পাওঁ বিজলীবন টিলিঙা মন্দিৰ এইটো চাওক বিজলীবন টিলিঙা মন্দিৰ The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. আৰু এই পকা ৰাস্তাটোৰ শেষলৈকে পৰে মাগেৰা সমষ্টি আৰু বাকী এইডোখৰ মানে যিটো ৰাস্তাটো বেয়া এইডোখৰ মানে মাগেৰিটা সমষ্টি নপৰে মানুহবিলাকৰ বিৰাট অসুবিধা হয় কাৰণ ইমান দ গাঁত এজাক বৰষুণ দিলেই পূৰা পানী হৈ যায় যি কি নহওক ৰাস্তাটো সোনকালে বনালে ভাল কাৰণ সকলোৰে অহা যোৱা কৰাত বহুত প্ৰব্লেম হৈ যায় এইবোৰ যে মানুহবোৰ আহি আছে সিহঁতে প্ৰায় মানুহেই মানে শনিবাৰ বজাৰত বজাৰ কৰি মেলি আহিছে আৰু আমি অকণ দেৰিকৈ গৈছোঁ কাৰণ মই তিনিচুকীয়াৰ পৰা আহি ঘৰত সোমাই মেলি আহিছোঁ বজাৰ কৰিবলৈ সেইকাৰণে আমাৰ অলপ দেৰি হৈছে আৰু এতিয়া আমি আহি পালোঁ ফিল'ৱাৰী চেণ্ট পেট্ৰিক হাই স্কুল আমি মানে স্কুল ছুটি হোৱা টাইমিঙতে মানে পালোগৈ তাত তো ভিৰ বহুত আছিল তো আমি লাহে লাহে গৈ আছোঁ আৰু এইখনেই হৈছে ফিল'ৱাৰী টাউন আৰু এতিয়া ইয়াৰ পৰা যাম আমি ৰাইট চাইডে কাৰণ ৰাইট চাইডে বজাৰ বহে লেফ্ট চাইডে গ'লে আপুনি ডুমডুমা তিনিচুকীয়া পাবগৈ আৰু আহি আমি পাই গ'লোহি বজাৰ আৰু স্কুটিখন ইয়াতে পাৰ্ক কৰি যাব লাগিব ভিতৰত নিবলৈ মানে অসুবিধা আমি পাই গ'লোহি বৰ্তমান বজাৰ চুলিৰ অৱস্থা নাই কি মজা কৰিছ আৰু এতিয়া আমি সোমালোঁ শনিবাৰ বজাৰত আৰু বজাৰৰ ৰাস্তা চোৱা বৰষুণ দিয়াৰ কাৰণে একদম পানী আৰু বোকা মানে পূৰা পিছল হৈ আছে মই বাৰু ঘৰত পিন্ধা চেণ্ডেলেই পিন্ধি আহিলোঁ বাট ভণ্টিয়ে পিন্ধি আহিছিল জোতা ইমান বোকাত মানে বগা জোতাযোৰ লেতেৰা কৰিব মন নাই বুলি তাই কিনিলে এযোৰ চেণ্ডেল তই লগাবি লিপষ্টিক আনি कौन है ये लोग कहां से মই আজি প্ৰথম ভিডিঅ'
আমাৰ সকলোবোৰ বজাৰ হৈয়ে গ'ল অলৰেডি, অকল মাংস আছিলে, গাহৰি মাংস অকণমান লৈ যাওঁ যিহেতু শনিবাৰ দিনটো অলপ খাওঁ লাগে। তো সেইকাৰণে আমি ল'লোঁ ইয়াত গাহৰি মাংস আৰু কেজি গাহৰি 400 টকা। আৰু শেষত লৈ লৈছোঁ অলপমান জেলেপি আৰু পকৰি, কাৰণ বজাৰৰ জেলেপি আৰু পকৰিৰ সোৱাদেই বেলেগ থাকে। ভাইয়া বিলাহী কেনেকৈ? বাপৰে বাপ, 100 টকা। তাকে নকমে নাকি আৰু শেষত আমাৰ বজাৰ শেষ হ'ল। এতিয়া আমি যাব ওলাইছোঁ আৰু ভাইটিটো বেগটো দাঙি দাঙি গৈ আছে। এই অহাৰ কাৰণে আমাৰ বহুত হেল্প হৈ গ'ল, কাৰণ বেগটো বহুত গধুৰ আছিল আৰু ইমান বোকাত। এতিয়া আৰু আমি যাব ওলাইছোঁ। আমাৰ মোনাটো মোলৈ জেগাই নাই, মই এই কলিত বহিব আৰু এতিয়া ভাইটিক দিব লাগিব বিদায়, কাৰণ আমি 3টা এখন স্কুটিত যাব নোৱাৰোঁ। টাউনত হোৱালেতো আমাক ফাইনেই ল'লে হ'লে।